হাই নমস্কাৰ জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আজি সৰ্থেবাৰী আহি আছে সৰুক্ষেত্ৰী বাপুজী মহাবিদ্যালয়লৈ গংগা। চাৰিওপিনে এক প্ৰচাৰত তুংগত কৰি উঠিছে গৌৰী প্ৰডাকশ্যনৰ গংগা। আৰু আজি বাপুজী মহাবিদ্যালয়ৰ তেখেতসকলৰ এই চিনেমাখনৰ প্ৰচাৰৰ বাবে আহি আছে। আৰু আজি উপস্থিত থাকিব অসমৰ জনপ্ৰিয় অভিনেত্ৰী মহাময় অভিনেত্ৰী প্ৰস্তুতি বা আৰু যোগেশ কাশ্যপ থাকিব, ৰাগিনী টম থাকিব, অসমৰ জনপ্ৰিয় সংগীত পৰিচালক অজয় দা থাকিব। আহি আছে, চাই থাকিব ভিডিঅ'টো শেষলৈ। কোন কোন আহে, কেনেকুৱা ধৰণে তেখেতসকলে প্ৰচাৰ কৰে আমাৰ বাপুজী মহাবিদ্যালয়ত দেখুৱাই থাকিম, চাই থাকিব ভিডিঅ'টো শেষলৈ। প্ৰস্তুতি পৰাশৰ আছে আৰু মানে সংগীত পৰিচালৰ অজয় ফুকন আছে। আৰু সকলোৱে আজি আমি আপোনালোকৰ ওচৰত আহিছোঁ। সকলোৱে গম পায়নে? আপোনালোকৰ ওচৰতে আহিছোঁ, কিয় আহিছোঁ সকলোৱে গম পায়নে? আজি আপোনালোকৰ খবৰ ল'ব আহিছোঁ আৰু এটা ভাল খবৰ দিব আহিছোঁ। অহা 6 মে গংগাই শুনিব তেতিয়া সকলোৱে চাব লাগিব। চাবনে? শুনা পোৱা নাই? সকলোৱে মোক চিনি পাইছেনে? কোন হয় মই? কৈছে কাৰণে চিনি পাইছে, নহ'লেতো চিনি নাপালে হয়। মই চিকাৰ মাইনা হয়। আজি মই চিকাৰ মাইনা হয় নাই। আজি মই গংগাৰ ডিঙি মাইনা হৈ আহিছোঁ। আৰু আপোনালোকে এটা ছাৰপ্ৰাইজ দিমনে? ছাৰপ্ৰাইজ মাত নাই যে কিয়? দিয়ক কিয়? অহা বিহু আহিছে, ঢোল পেঁপা বাজিছে, ঢোল পেঁপা বাজিছে, নাচো নাচো লাগিছে, নাচো নাচো লাগিছে। গংগা চিনেমা আহিছে, পুৰা চাম লাগিছে, চাম লাগিছে, চবৰে চাবলৈ তেওঁলোকে নিজৰ মানুহখিনিয়ে নিজৰ ভাষাৰ ছবিসমূহ সদায় আগস্থান দিয়ে, যাৰ কাৰণে আজি দক্ষিণ ভাৰতীয় সকলো ভাষাৰ ছবি তোলপাৰ লগাইছে গোটেই বিশ্বজুৰি। আমাৰ হেঁপাহ নাজানে অসমীয়া ছবিসমূহ তেনেকৈ তোলপাৰ লগাওক বাহিৰত। হ'ব যেতিয়া আমি নিজে আমাৰ ভাষিক ছবিসমূহক আগস্থান দিম। আৰু সেই ছবিসমূহ আপোনালোকৰ কাৰণে উপভোগ কৰি তুলিবৰ কাৰণে যিখিনি উপাদান লাগে সেই উপাদানখিনি দিবলৈ আমি চেষ্টা কৰিছোঁ। এইটো নহয় যে আমোদদায়ক এখন মন্থৰ গোটেই ছবি কেতিয়াও যুৱ প্ৰজন্মই চাই ভাল নাপায়। গতিকে আপোনালোকৰ ৰুচিসমূহ আগত ৰাখি ছবিখনৰ দুটা গতি আছে। সচৰাচৰ যিটো পোৱা যায় যে বহুত বেছি বেছি অভিনয় কৰে, সেইবোৰৰ পৰা আঁতৰি সাৱলীল অভিনয়েৰে ছবিখন বনাবলৈ আমি চেষ্টা কৰিছোঁ। আৰু ছবিখনৰ হিৰ' হিৰইন বুলি কোনো নাই, এটা চৰিত্ৰ মাত্ৰ। ছবিখনৰ হিৰ' হৈছে ছবিখনৰ কাহিনী, হিৰইন হৈছে ছবিখনৰ আৱেগখিনি। গতিকে সেই কাহিনী আৰু আৱেগ, অসমীয়াৰ কাহিনী অসমীয়াৰ আৱেগ, সেইখিনি চাবলৈ আপোনালোকে আহে। অহা 6 মে চিত্ৰগৃহলৈ আহক, অসমীয়া বোলছবি কৰ্মশালা উপভোগ কৰক আৰু অসমীয়া জাতি সংস্কৃতিৰ বাহক এই মাধ্যমবোৰক আগুৱাই যোৱাত আপোনালোকে আটায়ে সহায় কৰক। অলপ দীঘলীয়া নকৰোঁ, ইয়াৰ পিছত আমি এখন আৰু এখন মহাবিদ্যালয় নাজানো ছাত্ৰ ছাত্ৰীসকলক পাওঁ নে নাপাওঁ। আৰু আমি যিমানখিনি শিক্ষা অনুষ্ঠানত গৈ আছোঁ, আজি অলপ ব্যতিক্ৰম, কাৰণ মোৰ পিতৃ আজি আমাৰ লগত উপস্থিত হৈছিল। তেওঁ নিজে মোক কৈছিলে যে নলবাৰী সৰ্থেবাৰী এইফালৰ যদি কলেজবোৰলৈ যায় আমাৰ গংগাৰ পৰিয়াল, তেওঁ আমাক সহযোগ কৰিব। গতিকে মই আজি পিতা বুলি ক'ব, পিতাকো লগত লৈ আহিছোঁ। আৰু পিতাৰ আচলতে অসমৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহৰ প্ৰতিটা সংঘাত অনুৰাগ আছে আৰু তেখেতে যথেষ্ট
কৰি মানে এতিয়া মই যদি কোনোবাই নাজানে কৈ থওঁ যে আজি যে শিক্ষাগুৰুসকলে পেঞ্চনটো পাই আছে সেই পেঞ্চনৰ গোটেই কামখিনি পিতা যেতিয়া একবাৰ প্ৰেচিডেণ্ট হৈ আছে সেইখিনি সময়ত হোৱা তেওঁৰ সেই প্ৰচেষ্টাকে আজি শিক্ষাগুৰুসকলে এটা চিনেমাত মাতৃৰ পৰা এই শিশু শিল্পী এগৰাকী শিশুৰ চৰিত্ৰলৈকে আছে আৰু য'ত শিক্ষাগুৰু শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী মা দেউতা ভাই ভনী ককাই ভাই পৰিয়ালৰ সকলোৰে উপভোগ্য একেলগে বহি চাব পৰা এখন চিনেমা য'ত কোনো বাহ্যিকতা নাই য'ত কোনো কৃত্ৰিমতা নাই মৌলিকতা এখন সঁচা সঁচা অসমীয়া লগা এখন চিনেমা আৰু এখন চোৱাৰ খুব প্ৰয়োজন ইয়াত মনোৰঞ্জন আছে ইয়াত কিন্তু আটাইতকৈ ডাঙৰ শিক্ষামূলক বাৰ্তাও আছে আৰু সেইকাৰণে আমি শিক্ষা অনুষ্ঠানবিলাকক বিশেষকৈ প্ৰাধান্য দিছোঁ যে আপোনালোকে চোৱাৰ উপযোগী এখন চিনেমা আৰু বিশেষকৈ আপোনালোক আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল কোনোবা পিতৃ কোনোবা মাতৃ আৰু আমাৰ যিখিনি ষ্টুডেণ্ট আছে তেওঁলোক আজি নতুন প্ৰজন্ম কাইলৈ দেশৰ ভৱিষ্যত আৰু সেইকাৰণে আপোনালোকে এই চিনেমাখন চাই যে কিবা এটা ভাল এটা বাৰ্তা পাব সেইকাৰণে আমি অনুৰোধ কৰিবলৈ আহিছোঁ বিশেষ বেছি নকওঁ আমাৰ যিটো গান প্ৰমোচনেল ছং আছে সেই গানটোত আপোনালোকে গোটেইখিনি পাব ইতিমধ্যে জুবিন গাৰ্গ দীক্ষু আচুৰ্য ৰাকেশ ৰিয়া ভিগু দীপান্বিতা ৰিচা পাপুৰী দীপশিকা অসমৰ যিমান নতুন প্ৰজন্মৰ জনপ্ৰিয় শিল্পী আছে সকলোৱে এইখন চিনেমাত গান গাইছে ইতিমধ্যে গানসমূহ আমাৰ ইউটিউবত আছে ৰিলছ বনাব পাৰিব আপোনালোকে বা নাচিবও পাৰিব আৰু ইতিমধ্যে মই যিমানবিলাক গান কৰোঁ খুব পপুলাৰ হয় এখন চন্দ্ৰাৱলী চিনেমা কৰিছিলোঁ য'ত পকা ধানৰ মাজে মাজে সৰু সৰু আলিৰ পৰা আদি কৰি লক্ষ্মী নহয় মোৰে নাম গোটেই গানখিনি একত্ৰিত কৰি এটা জয় অসম বুলি এটা গান কৰিছিলোঁ আৰু যিটো আমি দেখিছোঁ গোটেই অসমৰ ষ্টেজবিলাকত বিহুবিলাকত নাচিছে ঠিক তেনেকৈ ৰোমেণ্টিক গানটো আপোনালোকে শুনি এই গানটো খুব যদি ভালকৈ শুনে ইয়াত বহুত কিন্তু কিছুমান ডাঙৰ ডাঙৰ কথা মানে কোৱা হৈছে লিৰিকেলি বহুত এটা ষ্ট্ৰং এটা গান হয় আৰু আমাৰ চিনেমাখনত আৰু দুটা মুখ্য গান আছে কিন্তু আমি চিনেমাখনৰ পৰা বাহিৰত গৈ একো গানেই কৰা নাই আমি চিনেমাখনৰ ভিতৰত থাকি কৰিছোঁ যাতে চিনেমাখনত গতি দিব পাৰে গানকেইটাই কেৱল গান লাগে কাৰণে গান কৰা নাই মাক জীয়েকৰ এটা গান আছে হয়নে মা বুলি আৰু মই যিহেতু মা গানটো কৰিছিলোঁ হাত বোলাই দিয়া এই গানটোৰ পিছত আকৌ এটা হয়নে মা বুলি এইখন চিনেমাত আপোনালোকে পাব আৰু বেছি দীঘলীয়া নকৰোঁ এতিয়া আমি যিটো প্ৰমোচনেল ট্ৰেক আছে সেইটো আমি বজাই দিছোঁ আমি গাম আপোনালোকে সহযোগ কৰিব আৰু Thank you.
শীতল শীতল